হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ আকৌ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই হাঁহৰ মাংস বনাম। কেনেকৈনো বনাম সকলোবিলাক আপোনালোকক দেখাম। ব'লকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। এয়া হাঁহৰ মাংস। এয়া পিঁয়াজ, আদা, নহৰু, ধনিয়া, মান ধনিয়া, শুকান জলকীয়া, তেজপাত লোৱা হৈছে। এয়া জুইতে কেৰাহীখন পাতি লৈ এতিয়া মাংসখিনি এৰি দিয়া হৈছে। এতিয়া ধুনীয়াকৈ লৰাই দি এতিয়া কোমোৰা, আলু দি দিয়া হৈছে। এয়া লাহে লাহে সিজিব ধৰিছে। মাংস এতিয়া সিজিছে। এয়া হাঁহৰ মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই।